নাজিৰা মাদুৰী গোহাঁই গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত কৰা ওলাই আহিছে শিশু কিশোৰ কিশোৰী পুৰুষ মহিলাসকলো। ব্যক্তিক্ৰম নহয় নাজিৰাৰ মাদুৰী গোহাঁই গাঁৱৰ ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ নাজিৰা মাদুৰীবাসী ৰাইজৰ উদ্যোগত দিখৌপৰীয়া কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত আঞ্চলিক ভিত্তিত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত হৈছে নাজিৰা মাদুৰী গোহাঁই গাঁৱৰ জয়মতী ক্ষেত্ৰত। নাজিৰা মাদুৰী গোহাঁই গাঁৱত সোমবাৰে সন্ধিয়ালৈ দেখা গ'ল শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱত কণ কণ শিশু কিশোৰ কিশোৰী পুৰুষ মহিলা সকলোকে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱত অভিনয় কৰা। আজি সামৰণি পৰিব নাজিৰা মাদুৰী গোহাঁই গাঁৱৰ জয়মতী ক্ষেত্ৰত অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। মথুনিয়া বইয়াছিল দেবরটি ভারত দক্ষিণ দেবরটি আজকে দিদি কুলুদা বেদিনক না অতি হেক্ষে দুদাবি হবলি লোক আছে যুবরাজ আছে দেবরটি ও যতক্ষণ বলতে দেবি তোমার ভক্তির উপযুক্ত বল যতক্ষণ বকুড়ে
সাধু বলে সাধু বলা আপোনাৰ আদেশ প্ৰেৰণ কৰি মই আজি যদুকুলা বিবাহৰ বাৰ্তা মানসি কৰাবই লাগিব দেৱকী মই এতিয়া বিদায় তোমাক যাওঁ দেৱকী যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। আজি সেই ৰাস মহোৎসৱৰ স্মৃতিবদ্ধ উন্মোচনৰ এই পবিত্ৰ ক্ষণত আমাৰ মাজত উপস্থিত থকা শিৱসাগৰ জিলাৰ শ্ৰদ্ধাৰ শিক্ষা বিষয়া শ্ৰদ্ধাৰ কমলজ্যোতি গগৈ ডাঙৰীয়া, ৰাজকুমাৰী বাইদেউ, আমাৰ মাজত উপস্থিত থকা লিখুপৰীয়া তাৰ পৰা ওলাই আহিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰে। ধন্যবাদ। কাম জয় এই স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিলোঁ। আপোনালোকে ডাঙৰ হাত তালি এটা দিলে ভাল পাম। মোৰ কাষতে আছে দীপজ্যোতি বৰগোহাঁই, তেখেতে দিনতে ফোন কৰিলে, বৰ কষ্ট কৰিছোঁ। আনন্দৰে মুখী বন্ধু বুলি কৰিছে মোৰ দৰে আৰু ভগৱান শ্ৰী নাৰায়ণৰ ওচৰত আজি আমি নিমিত্ত হৈছোঁ। কাৰ্যৰ দায়িত্ব হ'ল গামীৰ ভিতৰত বিদেশ গান গৈ মানৱ দানৱে অতিক্ৰমণ হৈ
এনে ৰাজ্য নাই সকলো ৰজাই আপোনাৰ আনুগত্য কৰিছে স্বীকাৰ আপোনাৰ আগমনে পবিত্ৰ কৰিলে এই পংখন ৰাজবা আপোনাকে কৰিছে কিন্তু এই কালকেতো কিন্তু তোমাৰ অৰণ্যৰ মাজত সোমাই কেৱল এটি সমাজত দেৱতী সমাজে উপাসনা কৰিছে তাৰ প্ৰয়োজন নাই ধুন আৰু দেখা যাব নন্দ গকুল কৰিলে স্বৰ্গজপুৰে দূৰ অগ্ৰজোটে ৰোহিণীৰ গৰ্ভ বলভদ্ৰমাৰে জন্ম নন্দৰ ঘৰত দুজনাই থাকিল আৰু সৰ্বকাৰ্য সম্পাদনৰ ক্ষেত্ৰত মই নিজেই দৈৱকীৰ গৰ্ভ কৃষ্ণৰূপে জন্ম ভাল লাগিছে যিহেতু আমাৰ দুটাকৈ বৰ্ষত আমি ৰাগভাগী পাতিব পৰা নাছিলোঁ কৰোণা মহামাৰীৰ কাৰণে আজি 2টা বছৰৰ পিছত এই যিটো পৰিৱেশ হৈছে এই পৰিৱেশটোৱে সঁচাকৈ আমাক বহুত অনুপ্ৰাণিত কৰিছে সকলো ৰাইজ ওলাই আহিছে ইয়াত একেবাৰে সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই অনুষ্ঠানটোৰ কাৰণে দেহে প্ৰাণে খাটিছে গতিকে আপোনালোকে নিশ্চয় দেখিছেই যে আমাৰ গোটেই প্ৰেক্ষাগৃহ আজি লোকাৰণ্য হৈছে আৰু লগতে বাহিৰতো বহুত দৰ্শক আছে আৰু এই অঞ্চলটোত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰথমবাৰৰ বাবে মাধুৰীস্থিত জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে সেয়েহে সকলো ৰাইজৰ উপস্থিতি আৰু আলহীসকলৰ উপস্থিতিয়ে বিশেষকৈ আমাক আনন্দিত কৰিছে তেখেতসকল প্ৰায় স্থানীয়ই আমন্ত্ৰিত আমাৰ তেনেকৈ নাই আমাৰ অঞ্চলটো মেটেকাৰ পৰা নমাটিলৈকে মুঠ 7টা অঞ্চল জুৰি আছে এই গোটেই অঞ্চলৰ ভিতৰৰ কলাকুশলীসকল ইয়াত ব্যস্ত হৈ পৰিছে বিশেষকৈ অভিনয় শিল্পীসকল হওক নৃত্যশিল্পীসকল হওক গায়ক গায়িকাকে আদি কৰি সকলো আমাৰ স্থানীয় শিল্পী কলাকুশল আমাৰ দুদিনীয়াকৈ হ'ব আজি আৰু কালিলৈ আজি আপোনাৰ মূল নাটৰ পিছতেই নৃত্য আৰম্ভ হ'ব মহাৰাসলৈকে আৰু অহা কালিলৈ মহাৰাসৰ পৰা কংসবধলৈকে নাটক হ'ব